চেনেলৰ সকলো পৰিয়ালবৰ্গলৈ মই শ্ৰদ্ধা জনাইছোঁ। আজি ব্লগটি হৈছে মোৰ ভিডিঅ'টি হৈছে কলমৌ শাকৰ ওপৰত। জানেই নহয় কলমৌ শাক খাবলৈ কিমান সোৱাদ, আৰু বুটলি খোৱা সোৱাদটোৱেই বেলেগ। চাই থাকক আপোনালোকে কোনো স্কিপ নকৰাকৈ। গৈছোঁ এই আমাৰ ওচৰৰ মৰমীও আহিছে, আমি বন শাক বুটলিম আজি, আপোনালোকে চাই থাকিব ভিডিঅ'টি কোনো স্কিপ নকৰাকৈ। চাই থাকক, এইবোৰ কলমৌ এলাঞ্চি এইবোৰ নহৰু দি খুব ধুনীয়াকৈ ভাজিব লাগে। তাৰপিছত অকণমান পাৰিলে দাইল দি দিব লাগে। আপোনালোকে পাৰিলে খাবচোন। এয়া কলমৌ শাকখিনি মই খুব ধুনীয়াকৈ ধুই লৈছোঁ, তাৰপাছতে আৰু বনাম, আপোনালোকে চাই থাকিব। এয়া কলমৌ শাকখিনি মই ইতিমধ্যে কাটি থৈছোঁ, আৰু এটা আলু, ৰচুন, এটা জলকীয়া আৰু অকণমান মচুৰ দাইল, আপোনালোকে চাই থাকক। এয়া মই কম পৰিমাণে অলপ মিঠাতেল দিছোঁ। তাৰপিছতে এয়া মিঠাতেলত দুফুটামান ৰচুন দি দিম মই। ৰচুন দুফুটা, এটা জলকীয়া দি দিছোঁ। অলপ তেলটো অকণমান পকক। তাৰপাছতে মই এতিয়া নিমখ আৰু হালধি দি দিম। এতিয়া মই অলপ হালধি অকণমান দি দিছোঁ সোৱাদ অনুসাৰে। তাৰপিছত মই এতিয়া অলপ লৰাই থাকিম। অলপ তেলখিনি ভালকৈ উতলিলে মই এতিয়া শাকখিনি দি দিম। শাকখিনি উতলিছে, এতিয়া মই শাকখিনি দি দিম। তাৰপিছতে মই এটা আলু কাটি থৈছিলোঁ, এয়া আলু দি দিছোঁ। আৰু অকণমান সোৱাদ হ'বলৈ, শাকখন কোমল হ'বলৈ অকণমান মচুৰ দাইল দি দিছোঁ। তাৰপাছতে মই অকণমান এতিয়া নিমখ দি দিম। আপোনালোকে যদি বেছি জলকীয়া খায় জলকীয়া সৰহকৈ দিব পাৰে। মই মানে পাত শাকত বেছি নিমখ দিলে বেয়া যে, মই শাকখিনি অনুযায়ী অকণমান অলপ নিমখ দি দিছোঁ। এতিয়া মই অলপ লৰাই দিছোঁ। প্ৰথমতে অকণমান গেছটো অকণমান সৰহকৈ দি দিছোঁ, তাৰপাছত মই অলপ কমাই দিম। কাৰণ বেছিকৈ জুইটো দি দিলে মানে দেৰি যাবও পাৰে যে, সেইকাৰণে অলপ মানে প্ৰথমতে অকণমান সিজিবৰ কাৰণে অকণমান হেৰি কৰিছোঁ। এতিয়া মই ঢাকি দিম শাকখিনি। তাৰপিছত মই এতিয়া অকণমান সিজিবলৈ দিম, তাৰপিছত ল' ফ্লেমত দি দিম। যেতিয়া শাকখিনি অকণমান লাগি ধৰিব তেতিয়া আপোনালোকে অকণমান পানী দি দিব, বেছি নহয়, অকণমান পানী দি দিব সিজিবৰ কাৰণে। তেতিয়া মানে শাকখন মানে সোৱাদ হয়, আৰু মানে গ্ৰেভি টাইপৰ হয় যে, তেতিয়া খুব খাবলৈ খুব সোৱাদ হয়। বেছি পানী নিদিব, অকণমান সিজিবৰ কাৰণে দি দিব। এয়া কলমৌ শাক ইতিমধ্যে হৈ গৈছে খাব পৰা। এয়া কলমৌ শাকৰ মচুৰ দাইলে দিয়া তৰকাৰী হৈ গ'ল, এতিয়া খাব পৰা হৈ গ'ল। আজিৰ ভিডিঅ'টি ইমানতে শেষ হ'ল। পুনৰ এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।